আমাৰ ৰিপৰ্টিং টাইমিং আছিলে 8 o'clock যেহেতু কম্পিটিশ্যনটোৰ টাইমিং আছিল 10 to 12 গতিকে আগতীয়াকৈ গৈ পেলাই আমাক যিদৰে প্লেন কৰা হৈছিল সেই হিচাপত কামবোৰ ভগাই দিয়া হ'ল ৰেজিষ্ট্ৰেশ্যন ছেকশ্যনত 4জনমান মেম্বাৰ বহিবলগীয়া হ'ল আচলমতে ইমানেই তাত ভিৰ হৈছিলে পেৰেণ্টছ আৰু যিখিনি পাৰ্টিচিপেণ্টছ গোটেইখিনি মিলি আমাৰ আগতীয়াকৈ অনলাইন ৰেজিষ্ট্ৰেশ্যন হৈ গৈছিল যদিও সেইদিনাখন আকৌ অফলাইন ৰেজিষ্ট্ৰেশ্যনো খোলা আছিলে গতিকে বহুতখিনি মানুহ তাত অলৰেডি গোট লাগি গৈছিলে সেইটো কাৰণে মই সেইখিনি পাৰ্টত গৈ ভিডিঅ' বনাব নোৱাৰিলোঁ আপোনালোকক লাষ্টত মই ফটো এড কৰি দিম তাত আপোনালোকে দেখিলে গম পাব আমি পাৰ্টিচিপেণ্টছবোৰক গ্ৰুপ হিচাপত এনেকৈ বেলেগ বেলেগ ৰুমত বহুৱাই দিলোঁ কম্পিটিশ্যন ষ্টাৰ্ট হৈ গৈছে ব'লক এতিয়া তলত যাওঁ আৰু আমাৰ মেম্বাৰখিনিৰ লগত চিনাকি হওঁ এজ আই প্ৰমিছড Our group now Imaginary Canvas and it feels really good. আমি এটা আজি কম্পিটিশ্যন পালোঁ আৰু যি আমি ইয়াতে ক্ৰেজ পালোঁ আৰু যিটো ছাপৰ্ট পালোঁ সেইটো শুনি কিনে চাই কিনে আমাৰ ভাল লাগিল আৰু বহুত ক্ৰাউড আহিছে আমি ভবা নাছিলোঁ ইমান হ'ব বুলি এতিয়া দেখি পেলাই ভালো লাগিছে আৰু চবেই ছাপৰ্ট কৰিছে সেইকাৰণেও ভাল লাগিছে কাইণ্ডলি গ্ৰুপটোৰ বিষয়ে অকণমান কৈ দিব আমাৰ গ্ৰুপটোৰ বিষয়ে আমাৰ গ্ৰুপত নিয়াৰ এবাউট 13 মেম্বাৰ্ছ আছে য'ত 9 ফিমেল মেম্বাৰ মেইনলি বেছড হয় ওমেন এম্পাৱাৰমেণ্টৰ ওপৰত টু এম্পাৱাৰ দ্য গাৰ্ল পাৱাৰ সেইটোতে আমি চলি আছোঁ এটা চেষ্টা কৰিছোঁ আৰু আমি বহুত বিভিন্ন ধৰণৰ কম্পিটিশ্যন ফটোগ্ৰাফী কম্পিটিশ্যন আৰ্ট কম্পিটিশ্যন দেন NGO অৰ্ফেনেজ আমি এইবিলাক ৱৰ্কশ্বপ পাতোঁ কম্পিটিশ্যন পাতোঁ আৰু সেনেকৈ আমাৰ গ্ৰুপটো চলি আহিছে আমি নতুন প্ৰজন্মক এটা প্লেচ দিব বিচাৰিছোঁ আৰু নতুন বাচ্চাবোৰক এটা প্লেটফৰ্ম দিব বিচাৰিছোঁ সেইটো হিচাপত আমি আগবাঢ়ি গৈ আছোঁ আৰু আগলৈ আমাৰ পেজ আছে MP2 আছে ইনষ্টাটো আছে ইমাজিনেৰী কেনভাছ মাৰিলে চবে কণ্টেক্ট কৰিব চবে তাতে কণ্টেক্ট কৰিব আৰু কিবা যদি ইনফৰমেশ্যনো লাগে আপোনালোকে পাই যাব তাতে আপুনি কোন হয় পৰিচয়টো দি দিয়ক মই ডৰিমা দাস জেনেৰেল ছেক্ৰেটাৰী অফ ইমাজিনাৰী কেনভাছ ফাউণ্ডাৰ অফ ইমাজিনাৰী কেনভাছ অভিষেক দে প্ৰিয়ম এক্সপিৰিয়েঞ্চ কেনেকুৱা বহুত ভাল ইমান ক্ৰাউড সাংঘাতিক ক্ৰাউড ন লটছ অফ টেলেণ্টছ প্লিজ কাইণ্ডলি এক্সপিৰিয়েঞ্চ কৰি দিয়ক অলপ ভাল লাগিছে খুব ভাল লাগিছে এইফালে আহি দিয়া দৌৰি দৌৰি অৱস্থা বেয়া হৈ গৈছে ফাৰ্ষ্ট টাইম ICৰ লগত মোৰ ফাৰ্ষ্ট ইভেণ্ট হয় ভাল লাগিছে ন অ'কে এতিয়া ব'লক আপোনালোকক এখন এখনকৈ পেইণ্টিংখিনি দেখাওঁ পেইণ্টিংবোৰ দেখি আপোনালোকে গম পাইছেই চাগে কি থিমৰ ওপৰত আমাক পেইণ্টিংবোৰ বনাব দিয়া হৈছিল তথাপি মই ক'ম বুলি কৈছিলোঁ যিহেতু কৈ দিওঁ আমাৰ থিমটো আছিলে পিচ শান্তি হেল্ল' দুবৰী কি কৰি আছা তুমি এইখিনি হৈছে ট্ৰফিজখিনি যিখিনি আনি ৰখা হৈছে বেলেগ বেলেগ কেটেগৰী হিচাপত
আৰ্ট ৱৰ্কছখিনিৰ লগতে এনেকৈ মানে আমি যোনে যি পাৰোঁ হাতে বনোৱা বস্তুবোৰো আমাক লৈ আহিব দিছিলে ফৰ ডিছপ্লে পাৰপাছ, যাতে এটা এডভাৰটাইজমেণ্টো হৈ যায়। গতিকে আমি এনেকৈ লৈ আহিছিলোঁ। এওঁক ইনভাইট কৰা হৈছিলে। আপোনালোকে কথাখিনি শুনক, তেতিয়া কণ্টেক্ট কৰিব পাৰিব। লাইক মাই প্ৰডাক্টছ অ'কে তোমাৰ হেৰি ইনষ্টাগ্ৰামত পেজ আছে? yeah, my brand name is Case Creation. অ'কে Case Creation _1205 is my Instagram ID. Do follow, do share, do support. অ'কে বহুত We'll make টেলেণ্টেড everything you wish of resin. Customization is available for all the products. অ'কে Here are the some of the samples are here. অ'কে Rest can't be managed to come here, but still. তাই বহুতখিনি বস্তু আছে, বাট ইয়াতে ইমানখিনি ডিছপ্লে কৰিব নোৱাৰি। নিজৰ ডিটেইলছখিনি তাই দি দিছে। যিমানখিনি বস্তু ইয়াত দেখিছে গোটেইখিনি হেণ্ডমেড হয়, আৰু আমি 3-4জন মানে ইয়াতে ডিছপ্লে কৰিছিলোঁ নিজে বনোৱা বস্তুবোৰ। মই আপোনালোকক স্ক্ৰীণত ডিটেইলছ দি দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব, অৰ্ডাৰ কৰিব পাৰিব। এয়া 3টা ফ্ৰিজ মেগনেট মই বনাই আনিছিলোঁ, আৰু এয়া বটল আৰ্ট 2টাও ময়ে কৰা। এইখিনি মই ডিছপ্লে কৰিছিলোঁ। এয়া বেলেগ বেলেগ সকলোৱে মিলি যোনে যি পাৰে বনাই লৈ আহিছিল। এইখিনি ৰিচিতাই বনাইছিলে, আমাৰ গ্ৰুপৰে মেম্বাৰ হয় তাই। কম্পিটিশ্যন শেষ হোৱাৰ পিছত এনেদৰে আমি যিখিনি উইনাৰ্ছ আছিল সেইখিনি ডিচাইড কৰি পেলাই চাৰ্টিফিকেটবোৰত তেওঁলোকৰ নামবোৰ লিখা হ'ল। গোটেইখিনি কালেক্ট কৰি লোৱাৰ পিছত আমি এনেদৰে সিদিনাখনেই গোটেইখিনি কাম কৰি সামৰি আহিবলগীয়া হৈছিল, কাৰণ আমাৰ নেক্সট ডে ৰিজাল্টটো এনাউন্স কৰাৰ কথা আছিলে। গতিকে আমি সকলোৱে মিলি পেলাই উইনাৰ্ছ ডিচাইড কৰিব লগা হৈছিল সেইদিনাখনেই। সেইটো এটা খুবেই টান আৰু ডাঙৰ কাম হয়, কাৰণ অলম'ষ্ট 300+ পাৰ্টিচিপেণ্টছ আহি গৈছিলে। গতিকে গোটেইবোৰ চাই মেলি ডিচাইড কৰাটো এটা বহুত ডাঙৰ কাম হয়। ময়ো এই অপৰচুনিটিটো ফৰ দ্য ফাৰ্ষ্ট টাইম পাইছোঁ এজ এ জাজ, মানে জাজ কৰিবৰ কাৰণে। আই ডোণ্ট ন' মই সিমানখিনি মানে যোগ্য হৈছোঁ নে নাই, বাট এইটো অপৰচুনিটি, এইটো সুযোগ মই কম্পিটিশ্যনটোৰ থ্ৰুৰে পালোঁ। আমি যিমান পাৰোঁ সঠিকভাৱে ডিচিশ্যন ল'ব ট্ৰাই কৰিছোঁ, গোটেইখিনি এছপেক্ট চাই পেলাই। মোৰ যিখিনি ছিনিয়ৰ মেম্বাৰ্ছ তেওঁলোকে মোতকৈ ভালকৈ জানে, তেওঁলোকে বহুত ভাবি চিন্তি পেলাই ডিচিশ্যনটো লৈছে। তাত মই আপোনালোকৰ লগত কেইখনমান আৰ্টৱৰ্ক শ্বেয়াৰ কৰিলোঁ, গোটেইখিনি নোৱাৰিলোঁ যদিও দেখিছে আপোনালোকে কেনেকুৱা ধুনীয়া ইমেজিনেশ্যন এণ্ড আউটপুটবোৰ। মানে টাৰ্গেট মানে এটা যে এভৰিডে তাই কিবা নহয় কিবা হয় আৰ্ট নহলে ক্ৰাফট নহলে কিবা, ঠিক আছে, তাই ইনষ্টাগ্ৰাম আৰু ফেচবুকত পোষ্ট কৰিবই যায়, ঠিক আছে। এতিয়া চোৱা চব বস্তুৰে এটা টাইম লয়, ইমিডিয়েট নহয় চব, বাট দেয়াৰ শুড বি এ পেশ্যন। এতিয়া তোমালোক যিমান বহি আছে না, চব পেশ্যনতে হয়, নহ'লে ইমান গৰমত ইমান কথা শুনিবৰ কাৰণে বা ইমানখিনি জাৰ্ণি কৰিব। ইভেণ্টটোৰ শেষত আমি তেনেদৰে গোটেইবোৰে বহি পেলাই কাৰ কি এক্সপিৰিয়েঞ্চ হয়, কোনে কেনেকুৱা পালে, কি ভাল পালে, কি বেয়া পালে, সেইবোৰ ডিছকাছ কৰিলোঁ। আই থিংক ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট, বিকজ প্ৰত্যেকৰে প্ৰতিটো ইভেণ্টতে বেলেগ বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ হয়, বেলেগ বেলেগ ধৰণৰ নিউ আইডিয়াছ আহে কিছুমানৰ। সেইখিনি আমি লাষ্টত ডিছকাছ কৰি নেক্সট আমি ইভেণ্টটোত বেটাৰমেণ্টৰ কাৰণে কেনেকুৱা কি আৰু ষ্টেপ ল'ব পাৰোঁ, সেইখিনি সিদিনাখনে ক্লিয়াৰ আউট কৰি ল'লে ভাল হয়। গতিকে আমি গোটেইবোৰে মিলি সেইখিনি ডিছকাছ কৰিলোঁ। এয়া কেইটামান পিকচাৰ মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিছোঁ সিদিনাখনৰ। মোৰ কাৰণে এইটো এটা ড্ৰিম কাম ট্ৰু আছিল। খুবেই ধুনীয়া এক্সপিৰিয়েঞ্চ। সৰুৰ পৰাই বিচাৰিছিলোঁ, মানে নিজেতো সৰুৰ পৰাই এনেকৈ আৰ্ট কম্পিটিশ্যনবিলাকত পাৰ্টিচিপেট কৰোঁ, বাট কেতিয়াবা যে নিজেও অৰ্গেনাইজাৰ গ্ৰুপত থাকিম, নিজে জাজ কৰিম, কেতিয়াও ভবা নাছিলোঁ। গতিকে বহুত ভাল এক্সপিৰিয়েঞ্চ এটা আছিল, ধুনীয়া এক্সপিৰিয়েঞ্চ আছিল। যদিও মানে লাষ্টলৈকে আমি গোটেইবোৰে টায়াৰ্ড ফিল কৰিছিলোঁ, বাট মনত এটা শান্তি আছিলে যে ইমান দিনৰ পৰা মানে ভাবি থকা ইভেণ্ট এটা ভালে ভালে হৈ গ'ল। এয়া মই ঘূৰি আহি থকা টাইমত মোৰ মুখখন দেখি গম পাইছে আই ৱাজ ভেৰি টায়াৰ্ড, বাট আই ৱাজ ফিলিং গুড ইনচাইড এণ্ড আই থিংক ডেট মেটাৰ্ছ দ্য মষ্ট। আশা কৰোঁ আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব, আৰু যদি আপোনালোক এই চেনেলটোত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আন এটি নতুন ভিডিঅ'ৰ সৈতে সোনকালে লগ পাম। টিল দেন, বাই বাই।